নমস্কাৰ, আপোনালোক সকলোৱে ইতিমধ্যে এই ধুনীয়া বিভিন্ন ৰঙী টিএলএমটো বিদ্যালয়ত পাইছে আৰু ইয়াক ব্যৱহাৰো কৰি আছে। এই টিএলএমটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ স্মৃতিশক্তি বা চিন্তা শক্তি খেলৰ জৰিয়তে আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ তেনেকুৱা খেলৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। মই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ লগত অনুৰূপ ধৰণে খেলবোৰ পাতি সুফল পাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীক খেলটো খেলিবলৈ দিয়াৰ আগতে শিক্ষক হিচাপে আমি কিছু সাৱধানতা পালন কৰিব লাগিব। শ্ৰেণীকোঠাৰ সকলো ল'ৰা ছোৱালীকে ৰংকেইটাৰ ইয়াত যিকেইটা ৰং আছে সেই ৰংকেইটাৰ নাম শিকাই ল'ব লাগিব আৰু লগতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে আগভাগ লয় তাৰ প্ৰতি নজৰ ৰাখিব লাগিব। ৰংকেইটাৰ নাম সম্পূৰ্ণভাৱে মনত ৰাখিব নোৱাৰিলেও অতি কমে হ'লেও যদি দুই তিনিটা ৰঙৰ নাম ক'ব পাৰে, কাৰণ ৰঙৰ নাম ক'ব নোৱাৰিলে ছাত্ৰ ছাত্ৰীজনে খেলটোৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়া দেখা নাযাব। ৱাৰ্ম আপ হিচাপে আপুনি ছাত্ৰ ছাত্ৰীক সকলোকেইটা ৰং পুনৰবাৰ মনত কৰিবলৈ দিবলৈ এইটো খেল আপুনি স্ক্ৰীণত দেখাৰ ধৰণে এইটো খেল ৱাৰ্ম আপ হিচাপে দিব পাৰে। ঘূৰণীয়াকৈ ছাত্ৰ ছাত্ৰীবোৰক থিয় হ'বলৈ দি প্ৰত্যেকৰে হাতত একোটাকৈ এই ৰঙৰ বাতি দি শ্ৰেণীটোৰ অন্য যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সেই ঘূৰণীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত গৈ হাতত লৈ থকা ৰংবিলাকৰ নামটো একাধিক্ৰমে ক'ব দিব পাৰে বা তেওঁ যিকেইটা নাম জানে সেইকেইটা নাম ক'ব দি পেলাই এইদৰে আপুনি আগলৈ যিকেইটা খেল দিব সেইকেইটা খেলৰ কাৰণে ৰেডি কৰি ল'ব পাৰে। ইয়াৰ পিছৰ খেলটোত আমি টেবুলত গোটেইকেইটা ৰং একেলগে সানমিহলি কৰি থৈ দিম আৰু ছাত্ৰ ছাত্ৰীসকলক এজন এজনকৈ মাতি পেলাই এই ৰংবোৰৰ নাম তেওঁ যিকেইটা জানে বা গোটেইকেইটা পাৰিলে গোটেইকেইটাই নাম ক'বলৈ দিম। যিগৰাকীয়ে গোটেইকেইটা নাম ক'ব পাৰিব তেওঁক আমি উইনাৰ হিচাপে হাত চাপৰিৰে সম্ভাষণ জনাম আৰু এনেদৰে আপুনি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে জড়িত কৰিব পাৰে। এইবাৰ আমি এই ৰঙৰ নাম কোৱা খেলটো অলপ এডভান্স লেভেললৈ লৈ গৈছোঁ, অৰ্থাৎ আগতে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিলে। এইবাৰ এটা ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে যে আপুনি যিবিলাক পাত্ৰ পাইছে, যিবিলাক বাতি পাইছে, এই বাতিবিলাক সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ একাধিক্ৰমে সজাই ল'ব আৰু ছাত্ৰ ছাত্ৰীবোৰক মাতি তাত যি ধৰণে সজোৱা আছে সেই সাজোনটোৰ মতে একাধিক্ৰমে ৰংবোৰৰ নাম ক'ব লাগিব। যিজনে ক'ব পাৰিব তেওঁ উইনাৰ হ'ব বা যিজনে ক'ব নোৱাৰিব বা য'ৰ পৰা ক'ব পৰা নাই তাৰ পৰা তেওঁ আউট হ'ব। ইয়াত মই ভিডিঅ'টোত আলোচনা কৰা এই গোটেইকেইটা খেল আপুনি একেদিনাই যে কৰিব লাগিব তেনেকুৱা কথা নাই। প্ৰতিদিনে এটা এটা খেল কৰি পেলাই গৈ থাকিব পাৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা শক্তি বা স্মৃতিশক্তি বৃদ্ধি কৰাৰ কাৰণে মই এই পৰিৱৰ্তী খেলটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ইয়াতে কালাৰকেইটা চাই লওক, কি কালাৰ আছে মনত আছে? ইয়াৰে এটা কালাৰ আমি লুকাই দিম, কোনটো কালাৰ লুকা ক'ব লাগিব, হ'ব? এতিয়া পিছফালে সিফালে চা। বঢ়িয়া, এতিয়া ঘূৰি দে। কি কালাৰ লুকাইছো? লুকোৱা কালাৰটো কি? এইবাৰ এটা কালাৰ বঢ়াই দিছোঁ, এটা কালাৰ বঢ়াই, আগতে 5টা আছিল এইবাৰ 6টা দিছোঁ। কালাৰকেইটা একাধিক্ৰমে কথা নাই, মনত ৰাখিলে হ'ল কি কালাৰ আছে। চুপ। আৰু এই কালাৰৰ পৰা আমি এটা কালাৰ লুকাই দিম, কোনটো কালাৰ লুকাইছোঁ ক'ব লাগে। হৈছে? ঘূৰ, সেইফালে ঘূৰ, লুকা। এইটো মিলাই দে। কি কালাৰ লুকাইছোঁ ক? হৈছে? দাঙি দে এইটো। গুড। কালাৰকেইটা মনত ৰাখ, কি কি কালাৰ আছে। হৈছে মনত ৰাখা? হৈছে মনত ৰাখা? হৈছে? তই সেইফালে ঘূৰি দে আৰু এইকেইটা মিলাই দে। কোনটো কালাৰ নাই? পিছৰ কথা নুশুনিবি, পিছৰ কথা মতে ভুল হ'ব। হোৱাইট, গুড।